মই তেওঁলোকৰ মনোভাৱ আৰু অন্তৰৰ দুখবোৰ তেওঁলোকৰ পৰা জানিব বিচাৰিম। আজি যে আপোনালোকে শুনিবলৈ পায় যে শুনা মাত্ৰকে আহি দৌৰি আহিছে, তেখেত আজি নাই আমাৰ মাজত। আপোনাৰ দুখ চবৰে দুখ হৈছে ইমান ডাঙৰ এটা কিন্তু আমি এই কথাষাৰ কৈ আমি যাব নোৱাৰিম। সেইটো কাৰণে আমি তেওঁৰ আগত এটা শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিলোঁ। আমাৰ চাকি বন্তি জ্বলাই ধূপকাঠি জ্বলাই মেলি আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাওঁ। আমাৰ বহুত দূৰৰ ৰহনশ্যাম গাঁৱৰ বন্ধু আহি উপস্থিত হৈছেহি। চামেচান বাইদেউ ডাঙৰীয়া হঠাৎ একেবাৰে পাৰ হৈ যাওঁতে তেওঁ দেখিলে, সেইটো কাৰণে তেওঁ আহি আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেতৰো Bukan,